তাৰপিছত কি হয় চাই লওঁ। যদি টাইম বাৰু এতিয়া ইমান বেছি হোৱা নাই, এতিয়া 3টা বাজিছে। হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো গাইজ, আজি বহুত দিনৰ মূৰত নতুন এটা বনাইছোঁ। আজি প্ৰায় 2 মাহমানেই হ'ল ভিডিঅ' বনাবই পৰা নাই, অলপ অসুবিধা হৈ আছিলে। যিহেতু মোৰ যিটো মোবাইলত আপোনাৰ ভিডিঅ' বনাওঁ সেই মোবাইলটো ভাগিছিলে। এই যিটো বনাই আছোঁ এই মোবাইল ভিডিঅ' বনাই আছোঁ সেই মোবাইলটো ভাগিছিলে। সেইকাৰণে বহুত দিন আজি ভিডিঅ' বনাবই পৰা নাই। আজি বহুত দিনৰ মূৰত আহিছোঁ এটা নতুন ভিডিঅ' বনাবলৈ। আৰু ইফালে ঘৰো বনাই থকা হৈছে। এইবোৰ কামতে লাগি থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো আজি বহুত দিনৰ মূৰত চাইকেল এখন এতিয়া অলপ কেমেৰাত উলিয়াইছোঁ। চাইকেল যথেষ্টখিনি প্ৰব্লেম হৈ আছে, এইবোৰ দেখিছেই, পূৰা দাগ লাগি আছে। আৰু এইফালে পেডেলডালো ভাগি থাকিলে। তো চাইকেলখন আজি অকণমান যথেষ্ট লেতেৰাও হৈ আছে। বৰ্তমান চাইকেলখন ধুই লওঁ, তাৰপৰা এইবোৰ ঠিক ঠাক কৰিব লাগিব লাহেকৈ। এতিয়া গাইজ চাইকেলখন পৰা চেক কৰক, কি চালিয়া কৰি দিলোঁ, পূৰা চফা কৰি দিলোঁ। ইয়াৰ পৰা ধুই দিলোঁ, সন্মুখৰ পৰা চাওক কিমান ধুনীয়া লাগিছে। এতিয়া বৰ্তমান খালি কেইটামান কাম আছে, কি কৰিব লাগিব ব্ৰেককেইডালো পূৰা শেষ হৈ গৈছে, কাম নকৰা হৈ থাকিলে ব্ৰেককেইডাল। তো ব্ৰেককেইডাল চেঞ্জ কৰিব লাগিব মেইনকৈ, আৰু পেণ্ডেলডাল লগাব লাগিব। তাৰপৰা এই সন্মুখৰ মদগাঁতখনো ভাগি থাকিলে, সেইখনো এতিয়া আনিব লাগিব। তো কাম মোটামুটি ধেৰ কামেই আছে চাইকেলখনত। প্ৰথম চফাটোৱে কৰি ল'লোঁ, আৰু পাম্পটো কমি আছে, পাম্পটো অকণমান দেৰি পিছত ওলাই যাম বাৰু, তেতিয়া দিয়া ল'ব লাগিব। এতিয়া চাওক। তো গাইজ, বৰ্তমান এতিয়া আবেলি ওলাই আহিলোঁ চাইকেলখন লৈ। ইফালে বৰ্তমান এতিয়া যমুনাৰত পালোঁহি, ইহঁতকেইটা আহিছে। এতিয়া আমি 3টা যাওঁ এতিয়া। তো বৰ্তমান এতিয়া জয়সাগৰ ফালে যাওঁ। সেইফালে গৈ যদি কিবা প্লেন বনে তেনেহ'লে তাতকৈ আগলৈ যাম। কি হয়গৈ চাই থাকক ভিডিঅ'টো। সন্মুখত ফালে যমুনাখন চাওক। আৰু সেইফালে শিৱদৌলটো দেখি থাকি ইয়াৰ পৰা পূৰা সেইফালে শিৱদৌলটো চাওক ৰ'ব। এইটো চাওক শিৱদৌলটো পূৰা দেখি থাকি ওপৰডোখৰ দেখি থাকি। আজি আন্তি তেতিয়া গৈ থাকোঁ বোলক। জয়সাগৰ যাম বুলি ভাবিলোঁ, আৰু এতিয়া জয়সাগৰ পুখুৰী পাৰলৈ যাওঁ, বৰপুখুৰী পাৰলৈ। জয়সাগৰ বৰপুখুৰী পাৰটো পাই লওঁ, তাৰপিছত কি হয় চাই লওঁ। যদি টাইম বাৰু এতিয়া ইমান বেছি হোৱা নাই, এতিয়া 3টা বাজিছে। আধা হোৱা আগে ঘৰৰ ফালে যাম, ঘৰলৈ যাম। তাৰ আগত যদি সময় হয়গৈ তেনেহ'লে জয়সাগৰ পুখুৰীতকৈ আগলৈ যাম, কেনিবা চাই লওঁ ভাল ঠাইডোখৰত। আজি যিহেতু বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ ন, প্ৰায় 3 মাহমানেই হ'ল ব্লগ বনোৱাই নাই। তো সেইকাৰণে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, তাক ক্ষমা কৰিব। আৰু এনেকৈ ভাল ৰাইডটো যাবই পৰা নাই। আজি প্লেন এটা আছিলে ৰাইডত যোৱা, চিংলো যোৱা প্লেন আছিলে। যোৱাবাৰ গৈছিলোঁ, তাৰ খালি ভিডিঅ'টো ডিলিট হৈ গ'ল আৰু চেনেলৰ পৰা। এতিয়া কিবা হৈছিলে নাজানো, মোক কেইবাটা ভিডিঅ' ডিলিট হৈ গুচি গ'ল। যোৱাবাৰ গৈছিলোঁ, আজি তাকে চিংলো যোৱাৰ কথা আছিলে, কিন্তু যিকেইজন দাদাৰ লগত যোৱাৰ কথা আছিলে তাৰ সেই প্লেনটো কেঞ্চেল হৈ গ'ল। এজন দাদাই দুখ পালে, সেইকাৰণে চাই লওঁ কি হয়। অহা দেওবাৰে হ'ব পাৰে যদি হয় আৰু। তো আজি সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। এতিয়া লাহেকৈ ভিডিঅ' বনাম আৰু আগৰ লেখীয়াকৈ আকৌ বনাম। ৰাইডো যাম, ৰাইডো ভাল দূৰৰ ঠাই এডোখৰলৈ যোৱা প্লেন এটা বনাই আছোঁ। আমি কেইটাই যাম বুলি ভাবি আছোঁ। এতিয়া ভালকৈ প্লেনটো হোৱাগৈ নাই, সেইকাৰণে যোৱা নাই। গতিকে ভালকৈ প্লেন চেন বনাই যাব লাগিব ভাল ৰাইড এটা। আজি এনেই শ্বৰ্টকৈ ৰাইড এটা কৰিছোঁ শিৱসাগৰৰ ভিতৰতে। জয়সাগৰ ফালে যাওঁ আৰু নৰ্মেলকৈ আবেলি চাইকেল লৈ ওলোৱা লেখীয়া হৈছে। তো এতিয়া দিখৌলং পাইছোঁহি আৰু লাহেকৈ এই টাৰ্ণিংটো ল'লে দিখৌলং পাই যাম। তাতে চাওক
আহি পালোহি জয়সাগৰ পুখুৰী পাৰ। পূৰা অৱস্থা বেয়া হৈ গ'ল। কিন্তু চাওক মানে কি হৈছে, ৰ'দটো ওলোৱা নাই যদিও পূৰা ঘুগুপনি এটা মাৰি আছে। পূৰা অৱস্থা বেয়া হৈ গ'ল। এতিয়া আহি ৰ'লোহি। এইডোখৰতে অকণমান ৰওঁ, তাৰপিছত যদি টাইমটো হয় তেনেহ'লে আগলৈ যাম। এখন আজি নতুন চাইকেল মোৰ লগৰ এটা ল'লে। পাইছোঁ এখন কাপুলিশ্বৰ হয় নাই, কাপুলিশ্বৰ ৰিক্সা হয়। চালিয়া লাগিছে চাইকেলখন। এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ। চক হাৰকুলিছৰ বেছি দিন হোৱা নাই, আজি প্ৰায় 2-3 দিনমান হৈছে লোৱা। পূৰা মজা লাগিছে। ফ্ৰেমটো কিন্তু ক'বলগীয়া চালিয়া লাগিছে। এইফালে গিয়াৰ চিয়াৰ চবি আছে পূৰা চক। তো এইটো ওলাই লৈছে। এইটোৱে কিমান ল'লে এখন? 17,000 লৈছে। এইফালৰ পৰা লুকছটো চালিয়া আহিছে আৰু বেকৰ ফালৰ পৰা চাব, বেকৰ পৰা চক কি চালিয়া লাগিছে। আৰু সেইফালে মোৰ বসন্তীখন, সেইফালে ইয়াৰ বসন্তীখন, এইখনেই। এতিয়া এডোখৰতে অকণমান ৰং এইফালে চক পূৰা নৌকা চলাইছে। এইফালে চক নৌকা চলাইছে চক। আৰু এইফালে চাইকেলখন পূৰা ষ্টাণ্ট মাৰিবলৈ এখন মজা হৈছে। চাইকেলখন খালী আমাৰবোৰ আৰু এইবোৰ অকণমান ট্ৰেভেল ৰাইড চাইড কৰিবলৈ ভাল আৰু চাইকেলখন। মই সেইটো কাৰণে লৈছিলোঁ ন, ষ্টাণ্ট মৰাৰ কাৰণে নহয়, ৰাইড চাইড কৰিবলৈ লৈছিলোঁ যিহেতু এনেকুৱাখন ল'লোঁ। আৰু কি আছে লগাইটো মোৰখন পূৰা ৰাইডৰ কাৰণে অকণমান ভাল লাগে। খালী ইয়াৰখন পূৰা ষ্টাণ্ট মৰা চাইকেল এখন, মানে ষ্টাণ্ট মাৰিবলৈ পূৰা পাৰফেক্ট আৰু হুইলি চুইলি মাৰিব এখনত। তো এইফালে এইটোৱে হুইলি চক বেয়া প্ৰেক্টিচ কৰিছে। সেইখনে নতুন চাইকেলখনত ট্ৰাই কৰি চাইছে ই, খালি আৰু পটককৈ অহা নাই, মিছ মাৰি দিছে পূৰা। হ'লে বৰ্তমান এহেঁতি অকণমান হুইলি প্ৰেক্টিচ কৰিলে আৰু এইডোখৰতে অকণমান দেৰি ৰৈ আছোঁ। আৰু অলপ সময়ৰ পিছত সেই ইফালে যাম পাৰিলে। এইডোখৰতে গোটেইকেইখন চাইকেল এতিয়া লাইন আপ কৰোঁ, ফটো চটো অলপ মাৰোঁ, তাৰপিছত ধুনীয়াকৈ যাম। ঐ এইফালে এনেই আহিছোঁ। তো গাইছ এতিয়া বৰ্তমান বৰপুখুৰী পাৰৰ পৰা গুচি আহিলোঁ আৰু এতিয়া এইফালে অকণমান আগলৈ যাওঁ বুলি ভাবিছোঁ, যিহেতু টাইম আছে। আমিকেইটা যাওঁ এতিয়া। এইটো চক বান্দৰ দলিখন পকিছে। এতিয়া যাওঁ অলপ আগলৈ, চাই লওঁ কিমানটো আগত দলংখন কেনেকুৱা। দলংখন চক না কি চালে লাগিছে। তাকে এতিয়া অলপ আগলৈ যাওঁ, সেই মেইন ৰাস্তাত উঠিম এইফালেদি গৈ, তাৰপৰা আগলেদি চাই লওঁ কিমান দূৰ যাওঁ। এতিয়া ইয়াৰ নতুন চাইকেলখন চলাই চাইছোঁ, অলপ ভাল লাগিছে। পূৰা গিয়াৰ লগানো, সেইটো কাৰণে ইমান জোৰ দিব লগা হোৱা নাই, পূৰা ফ্ৰীলি গৈ আছে। বৰ্তমান আহি পালোহি নামটি চাৰিআলি ওচৰ পালোহি, কিন্তু এইডোখৰ পৰা এতিয়া বৰ্তমান ঘূৰি দিলোঁ, যিহেতু আধা হ'বলৈ হৈছে লাহেকৈ। সেইকাৰণে যথেষ্ট দূৰ আহি গ'লোঁ, মানে ওচৰলৈকে আহিম বুলি ভাবিছিলোঁ, কিন্তু কথা পাতি আহোঁতে অলপ দূৰে গুচি আহিলোঁ। কিন্তু এতিয়া যিহেতু আধা হ'বলৈ হ'ল এইফালে, সেইকাৰণে উভতি দিলোঁ আৰু ধুনীয়াকৈ গৈ থাকোঁ। গৈ চাই লওঁ যদি সময় হয়, নাই এতিয়াতো ডাইৰেক্ট ঘৰলৈ যামগৈ আৰু ডাইৰেক্ট আৰু গৈ নাথাকোঁ। এতিয়া গৈ থাকোঁ ব'লক।